লিখিছা লিখি আছো মা কি লিখিছা চাওঁ ABCD বা ধুনীয়া হৈছে দিয়া লিখা মা তোমাক কথা এটা সুধো কি কথা সোধা আমাৰ আইতা ক'ত থাকে আইতা তোমাৰ আইতা বৃদ্ধাশ্ৰমত থাকে আইতাহঁতনো কিয় বৃদ্ধাশ্ৰমত থাকে আইতা বুঢ়া হ'ল যে সেইটো কাৰণে বৃদ্ধাশ্ৰমত থাকে আমাৰ লগতে থাকিব পাৰিলে দেখোন আমাৰ ঘৰো আছে নহয় শুন আচলতে মানুহ যেতিয়া বুঢ়া হৈ যায় তেতিয়া বৃদ্ধাশ্ৰমত ৰখোৱা হয় বুজিলা বাৰু তুমি এইবোৰ বাদ দিয়া এতিয়া পঢ়া ভালকৈ পঢ়া তুমি ভালকৈ পঢ়ি ডাঙৰ মানুহ হ'ব লাগিব পিছত ডাঙৰ ঘৰ বনাব লাগিব তেতিয়া তুমি মই আৰু পাপা ধুনীয়াকৈ থাকিম হ'ব তুমি আকৌ আমাৰ লগত কিয় থাকিবা শুন মই তোমালোকৰ লগত নাথাকি ক'ত থাকিম বৃদ্ধাশ্ৰমত তুমিয়ে দেখোন কৈছিলা মানুহ বুঢ়া হ'লে বৃদ্ধাশ্ৰমত থাকে অহালৈকে দেখোন তুমিও বুঢ়া হ'বা তুমিও দেখোন বৃদ্ধাশ্ৰমত থাকিব লাগিব শুন মা কোৱা সঁচাকৈ আজি তুমি মোক নভবা কথা এটা উপলব্ধি কৰাই দিলা মই এগৰাকী মাতৃক যেনেকৈ কষ্ট দি আছোঁ কাইলৈ যদি মোকো কোনোবাই কষ্ট দিয়ে মোৰ বাৰু কেনেকুৱা লাগিব সেই কথাটো মই এদিনো ভাবি নাচালোঁ শুন আইতালৈ তোমাৰ মনত পৰেনে আইতালৈ মোৰ বহুত মনত পৰে তেনেহ'লে তুমি আৰু চিন্তা নকৰিবা কাইলৈৰ পৰা আইতা আমাৰ লগত থাকিব হ'বনে হ'ব সঁচাকৈ মই এগৰাকী মাতৃ হৈ আন এগৰাকী মাতৃক অন্যায় কৰি যি ভুল পথত গৈ আছিলোঁ মোৰ ল'ৰাই আজি সেই শুদ্ধ পথটো দেখাই দিলে কোনে কৈছে ডাঙৰৰ পৰাহে সৰুৱে শিকে বুলি আজি মই ক'ব পাৰিম যে সৰুৰ পৰাও ডাঙৰে শিকে তাৰ উদাহৰণ হৈছে মোৰ ল'ৰা প্ৰত্যেকজনী বোৱাৰীলৈ মোৰ এটাই অনুৰোধ যে নিজৰ শাহু মাজনীক নিজৰ মা বুলি ভাবিবলৈ চেষ্টা কৰা আৰু বৃদ্ধাশ্ৰমত নহয় নিজৰ লগত থাকি মৰম চেনেহ কৰা কাৰণ তেওঁ আজি যিটো পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে এদিন সকলোৱে সেই পৰিস্থিতিৰ সন্মুখীন হ'ব লগাই হ'ব